নমস্কাৰ স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ আৰু বহুতৰে কমেণ্ট পায় এই ভিডিঅ'টো বিশেষকৈ আপোনালোকৰ কমেণ্টৰ ওপৰত ভিডিঅ'টো বনাই আছোঁ আৰু এজনে সুধিছিলে যে দাদা আপোনাৰ ফাৰ্মতো এনেকুৱা হয় নেকি যে গৰমত বহুতো পানী খায় আৰু পানীবিলাক পেলাই তলটো বোকা কৰি দিয়ে নেকি আৰু সেই প্ৰশ্নটোৰ উত্তৰ দি আছোঁ। 2 নম্বৰতে এজনে সুধিছিলে যে মই কেছৰ তলত কি পাৰি দিওঁ অৰ্থাৎ কি পাৰি দিওঁ বা কেনেধৰণে সিহঁতৰ মলটো ৰাখোঁ, ঠিক আছে। আৰু এজনে সুধিছিলে যে দাদা আপুনি চ'ডা আৰু আদাৰ কথা কৈছে, চ'ডা আৰু আদাটো কেনেধৰণে মিক্স কৰে সেইটোৰ ওপৰত এটা ভিডিঅ' বনাই দিব লাগে, কাৰণ গোটেইকেইটাৰ ওপৰত যদি মই এটা এক্সট্ৰাকৈ ভিডিঅ' বনাওঁ বহুতো দীঘলীয়া হৈ যাব আৰু আপোনালোকে চাবৰ কাৰণে অসুবিধা পাই যায়। গতিকে ভাবিলোঁ যে এই 3টা প্ৰশ্ন আজি এটাতে ভিডিঅ'টো আপোনালোকক বনাই দিওঁ যাতে গোটেইকেইজনৰ সুবিধা হয়। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় এটা লাইক কৰিব আৰু ভিডিঅ'টো বহুতেই ইণ্টাৰেষ্টিং। গতিকে যিসকলে নাজানে সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে গম পাব যে কি কৰিব লাগিব। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমে মই এবাৰ মোৰ বাৰ্ডখিনি এবাৰ দেখাই দিছোঁ আৰু বাৰ্ডখিনি হৈছে আজিৰ ডে হৈছে আপোনাৰ 35 ডে আৰু কালিৰ ভিডিঅ'টোত মই এটা বিশেষ কথা উল্লেখ কৰিছোঁ যিটো ভিডিঅ' চালে নেকি আপোনালোকে গম পাব কিছু কথা কেছ ফাৰ্মৰ বিষয়ে। আৰু আজি আপোনালোকক দেখাই আছোঁ আজি হৈছে 35 ডে, আজি আপোনাৰ 2 কিলোমান ৱেট থাকিব লাগে আৰু হয়তো অলপ কমিব পাৰে কাৰণ সৰু বাৰ্ডছ আছে যথেষ্টখিনি, গতিকে হয়তো অলপ আপ ডাউন হ'ব পাৰে কাৰণ এইকেইদিন অলপ খোৱাটো অলপ সিহঁতৰ কমি গৈছে দানা ফিডিংটো। আৰু এতিয়া আপোনালোকক মেইনলি আজি 3টা প্ৰশ্নৰ ওপৰত ভিডিঅ'টো বনাই আছোঁ আৰু আপোনালোকৰ প্ৰশ্নৰ ওপৰতে নিৰ্ভৰ কৰি ভিডিঅ'বিলাক বনাই আছোঁ। গতিকে ভিডিঅ'বিলাকত আপোনালোকে যিমান পাৰে এটা লাইক কৰিব আৰু লগৰবোৰৰ মাজত ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব যাতে যিসকলে নাজানা কথা আছে বা জানিবলগীয়া কথা আছে তেখেতলোকে যাতে কমেণ্ট কৰে আৰু মই যাতে ধুনীয়াকৈ আপোনালোকৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিব পাৰোঁ, ঠিক আছে। এই প্ৰথমটো প্ৰশ্ন হৈছে এজনে লিখিছিলে যে দাদা এই গৰম দিনত বহুতো পানী খায় আৰু পানী খাই কেনে কি হয় সিহঁতে পানী হাগে, ঠিক আছে, মানে পানী লেট্ৰিন কৰে আৰু সেই লেট্ৰিনটোৰ কাৰণে কি হৈছে তেখেতৰ তলটো অৰ্থাৎ তলত কি হৈছে পূৰা বোকা হৈ গৈছে, মোৰো হয় নেকি সুধিছে, ঠিক আছে। আৰু মই আপোনালোকক ক'ব বিচাৰোঁ যে দাদা মোৰ এনেকুৱা প্ৰব্লেম নহয়, কাৰণ প্ৰব্লেম নোহোৱাৰ মই মানে ইয়াৰ আগত যিটো ভিডিঅ' আপলোড কৰিছিলোঁ মই তাতো কৈছোঁ প্ৰব্লেমটো কিয় নহয়। আৰু সেই প্ৰব্লেমটো নহ'বৰ কাৰণে আপোনালোকে এটা কাম কৰক, যদি আপোনাৰ মেনুৱেল ডিংকাৰ বা অটো ডিংকাৰ ব্যৱহাৰ কৰি আছে সেই ডিংকাৰ আপোনালোকে যাতে পানী নপৰে, ঠিক আছে। আপোনালোকে প্ৰথমতেতো সকলোৱে যেতিয়া আপুনি ধৰি লওক অটো ডিংকাৰ বা মেনুৱেল ডিংকাৰ লগাইছে লগতেতো আপোনালোকে চেঞ্জ কৰিব নোৱাৰে, বেলেগ এটা ডিংকাৰ লগাব নোৱাৰে, সিমান পইচা পাতি মানুহৰ নাথাকে। গতিকে আপোনালোকে যিমান পাৰে পানীটো যাতে নেপেলায়, ঠিক আছে। পানী পেলাই বোকা কৰিছে তেনেহ'লে যাতে পানীটো নেপেলায় তাৰ কাৰণে কিবা ব্যৱস্থা কৰক যাতে পানীটো নেপেলায় সিহঁতে, তেনেকুৱা ব্যৱস্থা কৰক। আৰু 2 নম্বৰটো হৈছে আপোনালোকে যিমান পাৰে ইয়াতে মই ক'লোৱে আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'টো কৈছোঁ যে আপোনালোকে যিমান পাৰে ব্ৰহ্মপুত্ৰৰ দৰে যিটো বালিটো পূৰা বালি যে সেই বালিটো যিমান পাৰে 5 ইঞ্চিমানকৈ ইমানকৈ আপোনালোকে কি কৰক তলত বালিটো পেলাই লওক। আৰু বালিটো পেলাই লোৱাৰ পিছত আপোনালোকৰ কি হ'ব স্মেল নাথাকে আৰু পানী পৰিলেও আপোনালোকৰ কোনো ধৰণৰ বোকা ফাৰ্মখনত হৈ নাযায় যদি আপোনালোকে বালি পেলাই ল'ব পাৰে। কেছ ফাৰ্মৰ কথা কৈ আছোঁ দেই, মই মাটি ফাৰ্মৰ কথা কোৱা নাই। কেছ ফাৰ্মত যদি বালি পেলাই লয় আপোনালোকৰ খুবেই নিশ্চিন্ত মনে আপোনালোকে ধুনীয়াকৈ ফাৰ্মখন কৰি থাকিব পাৰিব, ঠিক আছে। আৰু 2 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। 2 নম্বৰ প্ৰশ্নটো সুধিছিলে এজনে যে তেখেতে কৈছে যে দাদা মই এই কেছ ফাৰ্মৰ তলত মই কি পাৰি দিওঁ, ঠিক আছে। মই আগতেই আপোনালোকক দেখাইছোঁ কেছ ফাৰ্মৰ তলত কি পাৰি দিওঁ, মই এতিয়াও লাগিলে মই এবাৰ দেখাই দিম। কেছ ফাৰ্মৰ তলত মই পাৰোঁ এনেকুৱা নেটটো, ঠিক আছে। এইটো নেটটো দেখিছেনে, এইফালে চাইডে দিয়া হৈ আছে। এইফালে যিহেতু মোৰ বাৰী হয় ন এখন, গতিকে মই এফালে নেটটো ব্যৱহাৰ কৰি থৈছোঁ, এইফালে দাঙি থৈ দিছোঁ, ঠিক আছে। আৰু এতিয়া মই আপোনালোকক দেখাম যে মই তলতনো কি পাৰি দিওঁ, ঠিক আছে। দেখিছেনে এনেকুৱা ধৰণে কি কৰি দিওঁ মই নেটটো পাৰি দিওঁ। আৰু নেটটো পাৰি দিলে আপোনালোকৰ বহুতৰে এটা কনফিউজন থাকে যে কি হয় গুটো লাৰিবৰ কাৰণে অশান্তি লাগে, তাৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে গ্লভছ, ঠিক আছে। যিটো হাত মোজা বুলি কোৱা হয়, গ্লভছ আপোনালোকে কিনি আনক, গ্লভছ কিনি আনি কেনে গ্লভছ দুযোৰ পিন্ধি লওক আৰু ধুনীয়াকৈ গুখিনি চাফা কৰিব পাৰিব, কোনো ধৰণৰ প্ৰব্লেম নহয়। আৰু মই তেনেকৈ চাফা কৰি আছোঁ, আপোনালোকেও চাফা কৰিব পাৰিব। আৰু 100 গ্লভছত আপোনাৰ মিনিমাম আপোনাৰ 500 মান ল'ব। 100 গ্লভছ হ'ব, 100 গ্লভছে আপোনাৰ বহুদিন গুচি যাব, 2টামান বেচ গুচি যাব, ঠিক আছে। গতিকে 100 গ্লভছ লৈ আহক আৰু 100 গ্লভছ লৈ আহিলে আপোনাৰ ধুনীয়াকৈ আপোনাৰ ঘিণো নালাগে আৰু মানে ঘিণ নালাগে, ধুনীয়াকৈ আপোনাৰ ধুনীয়াকৈ কি কৰিব পাৰিব, ধুনীয়াকৈ বস্তুবিলাক ধৰি কেনে আপোনালোকে চাফা কৰিব পাৰিব, ঠিক আছে। আৰু এইটো কৰিলে বেছি বেটাৰ হয়। আৰু মই ক'লোঁ আপোনালোকে যিমান পাৰে ইয়াতে বালি মাটি পেলাই লওক, স্মেল নাথাকে আৰু গুটো মানে ভিজি নাথাকে তেতিয়া, ঠিক আছে। আৰু এনেকুৱা যে মোৰ যে অলপ ভিজি আছে দেখিছেনে, অলপ কোনোবাখিনি ভিজি আছে আৰু ভিজি কিন্তু একেবাৰে নাথাকে, পূৰা স্মুথ হৈ থাকিব, শুকান হৈ থাকিব, ঠিক আছে। তেতিয়া আপোনালোকৰ মানে লেতেৰা টাইপ নালাগে, ঠিক আছে, লেতেৰা নালাগে, ফিলটো লেতেৰা নহয়, ঠিক আছে। আৰু ফিল আপোনাৰ মানে হাততো নালাগে, পূৰা স্মুথ হৈ থাকিব।
আৰু যেতিয়া নেটটো লৰাই দিব ধুনীয়াকৈ মানে গুখিনি এক চাইড হৈ যাব তেনেকুৱা ধৰণৰ আপোনালোকে ধুনীয়া মানে কাম কৰি ভাল হ'ব ঠিক আছে মই কৈছোঁ আপোনালোকক যদি আপোনালোকে সেই মোৰ ষ্টেপকেইটা ফ'ল' কৰে কিন্তু আপোনালোকে ভাল প্ৰমাণ পাব ঠিক আছে আপোনালোকে যিমান পাৰে বালি মাটি পেলাওক 5 ইঞ্চিমান বালি মাটি পেলাই দিয়ক তাৰপিছত আপোনালোকে চাওক কেনেকুৱা ধৰণৰ আপোনালোকে পায় ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নেক্সট কুৱেশ্যনটো সুধিছিলে যে দাদা আপুনি যিটো পানীত চ'ডা আৰু আদাৰ কথা কৈছিলে সেইটো কিমানকৈ খুৱাই বা কিমানকৈ দিয়ে সেইটোৰ ওপৰত এটা ভিডিঅ' লাগে ঠিক আছে আৰু মই সেইটোৰ ওপৰত ভিডিঅ'টো বনাবতো পাৰোঁ কিন্তু এটা ভিডিঅ' বনালে মই কৈছোঁ আপোনালোকে প্ৰব্লেম হয় আপোনালোকৰ চাবৰ কাৰণে প্ৰব্লেম পায় গতিকে মই আপোনালোকক কৈছোঁ যে ধুনীয়াকৈ বুজাই দিছোঁ এটা ভিডিঅ'ত তিনিটা প্ৰশ্নৰ উত্তৰ দিছোঁ সেই তিনিটা প্ৰশ্ন আপোনালোকে যাতে সকলোৰে মাজত শ্বেয়াৰ কৰে আৰু সকলোৱে যাতে গম পায় যে কি কৈছোঁ বা কেনেধৰণে আপোনালোকে কৰিব লাগিব ঠিক আছে আৰু আদা আৰু চ'ডা ঠিক আছে আদা আৰু চ'ডা দুইটা মই আপোনালোকক ভালকৈ বুজাই দিছোঁ ভালকৈ আপোনালোকে শুনি লওক যদি আপোনালোকে আদা ব্যৱহাৰ কৰে ধৰি লওক আপোনালোকে আজি চ'ডা নিদিয়ে অনলি আদা দিব যদি আদা দিয়ে তেনেহ'লে কিন্তু আপোনালোকে এচিড যিটো আপোনালোকৰ কোম্পানীৰ পৰা এচিড দিয়ে ধৰি লওক পানী চাফা কৰাৰ কাৰণে চেনিটাইজাৰ সেইটো কিন্তু দিব লাগিব যদি আদা দিয়ে ঠিক আছে আদা দিলে আপোনাৰ চেনিটাইজাৰ দিব লাগিব টেবলেটটো দিব লাগিব ক্লিন টেবটো দিব লাগিব যদি আপোনালোকে আদা নিদিয়ে ঠিক আছে বা আদাও দিয়ে আৰু চ'ডাও দিব তেনেহ'লে কিন্তু আপোনালোকে এচিড বা টেবলেটৰ প্ৰয়োজন নাই ঠিক আছে আপোনালোকে এচিডো দিব নালাগে আৰু টেবলেটো দিব নালাগে যদি আদাৰ লগত চ'ডা দিয়ে ঠিক আছে আৰু আদা আপোনালোকে দিব 1000 চৰাইত 50 গ্ৰাম 60 গ্ৰামো দিব পাৰে ঠিক আছে 50 গ্ৰামৰ পৰা 60 গ্ৰাম দিয়ক আৰু আপোনালোকৰ যিমান চৰাই থাকিব সেই অনুপাতেহে কিন্তু আদা দিব ঠিক আছে আৰু চ'ডাটো কি অনুপাতে দিব পানীৰ অনুপাতে চ'ডাত আপোনালোকে যিমান পানী দিয়ে ধৰি লওক যদি 500 লিটাৰ পানী দিয়ে আপোনালোকে 500 গ্ৰাম চ'ডা দিয়ক যদি আপোনালোকে 100 লিটাৰ পানী দিয়ে 100 গ্ৰাম চ'ডা দিয়ক ঠিক আছে চ'ডাটো হ'ব আপোনাৰ পানীৰ ওপৰত ডিপেণ্ডেণ্ট অৰ্থাৎ পানী যিমান হয় সেই অনুপাতে আপোনাৰ পানী যিমান লিটাৰ দিয়ে সেই অনুপাতে সিমান গ্ৰাম আপোনাৰ চ'ডা দিব আৰু যদি আপোনাৰ আদা দিয়ে চেনিটাইজাৰ দিব আৰু লগতে 1000 চৰাইত 50ৰ পৰা 60 গ্ৰাম আদা দিব পিচি কেনে আপোনালোকে এই টেংকিত যদি দিয়ে টেংকিত দি দিব কাপোৰ বান্ধি কেনে আৰু যদি আপোনালোকে মেনুৱেল ড্ৰিংকাৰ হয় তাতে আপোনাৰ চেপি পেলাই দি দিব পাৰিব ঠিক আছে এনেধৰণে আপোনালোকে ব্যৱহাৰ কৰক সুফল নিশ্চয় লাভ কৰিব আৰু আপোনালোকে জনাব যে কেনেকুৱা পাইছে এই ষ্টেপকেইটা ফ'ল' কৰি কেনেকুৱা পাইছে জনাব নাপাহৰিব আৰু আজিৰ ভিডিঅ'ত আপোনালোকে এই তিনিটা প্ৰশ্নৰ উত্তৰ দিলোঁ যে আপোনালোকে বহুতে কমেণ্ট কৰি থাকে আৰু আপোনালোকে এনেকৈ কমেণ্ট কৰিব যিবিলাক নাজানে যিবিলাকে নেকি প্ৰব্লেম হৈ আছে আপোনালোকৰ কিবা সুধিব লগা থাকিলে কমেণ্ট কৰিব মই আপোনালোকক নিশ্চয় সেইবিলাক প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু আজিৰ ভিডিঅ'টো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে কথাখিনি গম পায়